নমস্কাৰ স্যাৰ নাই নহ'ব কিয় স্যাৰ আৰে মই আপোনাক আগতেই কৈছোঁ 2000 টকা নহ'লে কামটো নহ'ব স্যাৰ 2000টো নোৱাৰিলোঁ স্যাৰ মই যেনে তেনে 500 টকা যোগাৰ কৰিবলৈ সক্ষম হৈছোঁ স্যাৰ নাই 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 নহ'ব যাওক লৈ যাওক যাওক স্যাৰ অনুৰোধ কৰিছোঁ স্যাৰ যাওক নেক্সট Papa. হেৰা বৰ ভাগৰ লাগিছে আজি খোৱাটো অলপ সোনকালে ঠিক আছে ফ্ৰেছ হৈ যোৱা মা তুমি খেলি হেৰা শুনিছানে তুমি কিবা এটা হৈছে মাজনীৰ উশাহ ল'ব পৰা নাই ক'ত আছা তুমি কি হৈছে মা তোমাৰ হেৰা শুনিছানে চোৱানা তাই কিবা এটা হৈছে একদম উশাহ ল'ব পৰা নাই অথনিৰ পৰা মাজনী তুমি ডক্টৰ মাতা না গাড়ীখন ওলোৱা যোৱা না ডক্টৰৰ ওচৰত যোৱা না মামা কি হৈছে তোমাৰ মোৰ সোণজনী কি হৈছে অলপ ৰাখক হস্পিটেল ৰখকচোন হস্পিটেল যাম হস্পিটেল বলক সোনকালে হস্পিটেললৈকে যাওঁ 2200 টকা লাগিব ভাড়াটো মাত্ৰ 200 টকাহে আপুনি যে অফিচত মোক 2000 টকা বিচাৰিছে নহয় আৰু সেই 2000 টকাৰ কাৰণে মই ৰাতি গাড়ী চলাবলগীয়া হৈছে আৰে মই আপোনাক আগতেই কৈছোঁ 2000 টকা নহ'লে কামটো নহ'ব স্যাৰ অনুৰোধ কৰিছোঁ স্যাৰ যাওক কি কথা ক'বলৈ আহিছ তই ঠিক আছে আপুনি বেলেগ গাড়ীত আহক মোৰ গাড়ীত যাব নালাগে তোক মই চাই ল'ম কেনেকৈ অটো চলাওঁতে ব'লা ছোৱালীজনী কি অৱস্থা তুমি দেখা নাই বাদ দিয়া না কাজিয়া সোনকালে ব'লা না হস্পিটেল যাব লাগে ব'লা না ঠিক আছে বল মাজনী ভাল হৈ যাব মাজনী এয়া ডক্টৰৰ ওচৰত পালোহি মাজনী মাজনী Sorry to say, she is no more. আপোনালোকে অকমান দেৰি কৰি দিছে প্লিজ ডক্টৰ কিবা এটা কৰক Sorry, ডক্টৰ এইটো প্লিজ আমি একো কৰিব নোৱাৰো প্লিজ ডক্টৰ প্লিজ ডক্টৰ মাজনী এইবিলাক চব তোমাৰ কাৰণে হৈছে তোমাৰ পাপ কৰ্মৰ কাৰণে আমি আজি পাপৰ ফল ভুগিছো আজি যদি তুমি সেই অতলাটোৰ লগত নালাগিলাহেঁতেন মই আজি ছোৱালীজনীক বচাব পাৰিলোহেঁতেন মই তোমাক কেতিয়াও ক্ষমা নকৰো আৰু কোনো দিন ক্ষমা নকৰো মোৰ সোণজনী মোৰ মাজনী